নমস্কাৰ। আজি আমাৰ যিখন শিক্ষক সভা আছিল গুগল মিটৰ দ্বাৰা সেইখনত উপস্থিতি যথেষ্ট হেৰেঙা হ'ল, কিয়নো আমাৰ বহু অংশকে গুগল মিটৰ লিংকটো খুলিব নোৱাৰিলোঁ। সেয়েহে আমি মিটিংখন পষ্টপন কৰি অহাকালিলৈকে আমি ৰাখিব লগা হ'ল আৰু আমি লগে লগে এটা সিদ্ধান্ত ল'লোঁ যে আমি এটা ভিডিঅ' এটা বনাম আৰু আমি মণ্ডল সমন্বয় কেন্দ্ৰৰ নামত আমি হোৱাটছআপৰ গ্ৰুপ বনাম। প্ৰথমতে এই গ্ৰুপটো বনোৱা হ'ল আৰু এই গ্ৰুপটোতে কাইলৈ হ'ব লগা মিটিঙৰ এটা লিংক এটা দিয়া হৈছে। আপোনালোকে দেখিছেনে? এতিয়া আমি কি কৰিম, এই লিংকটোত ক্লিক কৰি দিম। এতিয়া কি আহিব, এনেকুৱা এখন স্ক্ৰীন এখন আহিব, হয়নে? এই যিখন স্ক্ৰীন যিখন আহিছে তাতে কি লিখা আছে, অ'পেন উইথ মিট বুলি পাইছে নহয়। অ'পেন উইথ মিটটো ছিলেক্ট কৰি জাষ্ট ওৱান্স বা অলৱেজ যিকোনো এটা দিলেই হ'ব। আৰু এইটো দিয়াৰ পিছতে কি হ'ব, ইয়াতে আন এখন স্ক্ৰীন এখন খোলা খাব। দেখিছেনে? আমাৰ কেইটামান অপশ্যন আছে, তাতে আস্ক টু জইন বুলি আছে, হয়নে? এই আস্ক টু জইন যিটো আছে তাত আমি ক্লিক কৰিব লাগিব। তাৰ আগতে কিন্তু অকণমান কথা আমি জানিব লাগিব। ওপৰত যি দুটা আইকন আছে চাওকচোন, ইয়াত ক্লিক কৰাৰ লগে লগে ৰঙা পৰি গ'ল, অৰ্থাৎ ইয়াৰ মিনিংটো হ'ল কি, আমাৰ মাইকটো অফ হৈ গ'ল। মিটিঙত যেতিয়া আমি থাকিম সচৰাচৰ আমি কি কৰিম, মাইকটো আমি অফ কৰি ৰাখিম। এইটো ৰঙা পৰি থাকিব লাগিব। যেতিয়া কথা ক'ম মাইকটো আমি অন কৰি দিম। আকৌ যদি আমি ভিডিঅ'টো অফ কৰিব লাগে তেতিয়াহ'লে ভিডিঅ'ৰ যিটো চুইচ আছে সেইটো আমি প্ৰেছ কৰি দিম। দেখিছেনে, ৰঙা পৰি গ'ল। গতিকে ৰঙা পৰি গ'লে কি হ'ব, ভিডিঅ'টো নাহিব। আৰু যদি ভিডিঅ'টো আমাক লাগে তেতিয়াহ'লে ভিডিঅ'টো আমি অন কৰি ৰাখি থ'ম। এতিয়া আমি মাইক্ৰফোন আৰু ভিডিঅ' অফ বা অন কৰাৰ পিছত আমি আস্ক টু জইনত প্ৰেছ কৰিম বা আস্ক টু জইন বুলি যিটো বটম আছে তাত আমি ক্লিক কৰিম। তেতিয়াহ'লে আমি কি হ'ব, মিটিংখনত সোমাই যাব পাৰিম। এতিয়া কি হয়, কিছুমান ফোনত এই অপশ্যনখিনিয়ে নাহে। আস্ক টু জইনৰ কাৰণে বা অ'পেন উইথ গুগল মিট বুলি কোনো অপশ্যন নাহে। কি কাৰণে নাহিব পাৰে? তাৰ এটাই কাৰণ, আপুনি আপোনাৰ মোবাইলত গুগল মিট এপটো ইনষ্টল কৰা নাই। গতিকে আপুনি কি কৰিব লাগিব, প্ৰথমতে আপোনাৰ হোম স্ক্ৰীণত যাব লাগিব। হোম স্ক্ৰীণত গৈ প্লে ষ্ট'ৰ বুলি যিটো আইকন আছে সেই আইকনটোত ক্লিক কৰি আমি যিখন স্ক্ৰীণ পাম তাতে গুগল মিট বুলি টাইপ কৰিব লাগিব। আৰু তাৰপিছত গুগল মিট এপটো ছিলেক্ট কৰিলে এখন স্ক্ৰীণ আহিব, তাত লিখা থাকিব ইনষ্টল বুলি। গতিকে আমি এতিয়া কি কৰিব লাগিব, ইনষ্টলত ক্লিক কৰিব লাগিব। ইনষ্টলত ক্লিক কৰিলে এনেকৈ স্ক্ৰীণত দেখুওৱাৰ দৰে ইনষ্টল হৈ থাকিব। তাৰপিছত অ'পেন বুলি এটা অপশ্যন আহিব আৰু এই অ'পেনত যেতিয়া আমি ক্লিক কৰিম তেতিয়া কি হ'ব, ৱেলকাম টু মিট বুলি দেখুৱাব। তাত কণ্টিনিউ কৰিলে আপোনাক সুধিব এলাউ মিট টু টেক পিকচাৰ এণ্ড ৰেকৰ্ড ভিডিঅ'। আপুনি ৰেকৰ্ড কৰিব দিয়ে নে নিদিয়ে, এলাউ কৰিব লাগিব। তাৰপিছত সুধিব এলাউ মিট টু ৰেকৰ্ড অডিঅ', তাৰমানে অডিঅ'টো ৰেকৰ্ড কৰিব দিয়ে নে নিদিয়ে, এলাউ কৰিব লাগিব। এই দুটা এলাউ কৰাৰ পিছত নেক্সট আপোনাৰ গুগল মিটত আপুনি সোমাই যাব। এতিয়া মিটিংখনত জইন কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব, মিটিঙৰ কোড এটা থাকে সেই কোডটো দিব লাগিব। কিন্তু আমি আপোনাক কি কৰি আছোঁ, এটা হোৱাটছআপ বা ইমেইলত এটা লিংক এটা প্ৰভাইড কৰি আছোঁ। গতিকে আপুনি কোড ব্যৱহাৰ এতিয়া কৰিব নালাগে, অকল লিংকটোত ক্লিক কৰিব। আগতে যেনেকৈ কোৱা হ'ল, লিংকটোত ক্লিক কৰি মিটিংখনত আপুনি ডাইৰেক্ট সোমাই যাব পাৰিব, অৰ্থাৎ মিটিংখনত জইন হ'ব পাৰিব। এই ক্ষেত্ৰত মনত ৰাখিব যে আপোনাৰ কিন্তু এটা গুগল মিটৰ কাৰণে গুগলৰ এটা ইমেইল আইডি এটা থাকিব লাগিব। আজিলৈকে এৰিলোঁ। ইয়াৰ পিছত যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে মিটিং এখন কেনেকৈ আপোনালোকে নিজে অৰ্গেনাইজ কৰিব পাৰে সেই বিষয়ে আমি আলোচনা কৰিম।